নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ অসমীয়া জ্যোতি চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলো ভালেই আছে। আহকচোন আজি আমি এটা নতুন ৰেচিপি শিকোঁ। ৰঙালাও বাকলিবোৰ আমি সচৰাচৰ পেলাই দিয়া যায়, কিন্তু আজি মই ৰঙালাও বাকলিখিনিৰে এখন ভাজি বনাম। আপোনালোকে যদি ভাল পায় ৰেচিপিটো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো দবাই দিব। এতিয়া আহকচোন আমি ৰেচিপিটো চাওঁ। আজিৰ ৰেচিপিটোৰ কাৰণে মই কি বস্তু লৈছোঁ আপোনালোকক এবাৰ দেখুৱাই দিছোঁ। এয়া হৈছে আমাৰ একেবাৰে মেইন বস্তুটো। এইটো হৈছে ৰঙালাওৰ বাকলি, সকলোৱে পেলাই দিয়া বস্তু। আজি মই বনাই দেখুৱাম, আমি এনেকৈ বনাই খাওঁ। এয়া লৈছোঁ বাদাম কেইটামান, ভজা বাদামেই। মই কি কৰিছোঁ, বাকলিটো গুচাই লৈছোঁ মোহাৰি পেলাই। এয়া এটা পিঁয়াজ কুটি লৈছোঁ, নিমখ, হালধি আৰু পাঁচফোৰণ। এতিয়া এয়া আৰু এইফালে লৈছোঁ তেল, আৰু এইটো হৈছে চাট মছলা। এতিয়া মই এইখন একদম শুকান ভাজি বনাম। খাই খুব ভাল লাগে, পেলাই দিবলগীয়া বস্তুৱেই নহয় আচলতে, যিহেতু আমাৰ পিয়ৰ বস্তু এইবিলাকে। গতিকে আহকচোন কেনেকৈ বনাই চাওঁ। তেলখিনি গৰম হৈ গৈছে, মই অলৰেডি গৰমাই থৈছোঁ। ইয়াত এতিয়া মই কেইটামান পাঁচফোৰণ দিম। পাঁচফোৰণ কেইটা ৰঙচুৱা কৰি ভাজিব, ফুটিবলৈ দিব। তাৰ পাছত কাটি থোৱা পিঁয়াজকণ দি দিব। এইখন যিহেতু শুকান ভাজি, নিৰামিষ ভাতৰ লগত খাই খুবেই ভাল লাগে। বিধে বিধে ৰান্ধি কেতিয়াবা খাবলৈ মন যায়, ময়ো তেনেকৈয়ে ভাল পাওঁ। এতিয়া এই পিঁয়াজখিনি ধুনীয়াকৈ ৰঙচুৱা হোৱাকৈ অকণমান ভাজি ল'ব। ৰঙচুৱা হ'বলৈ দিব লাগিব। এয়া মোৰ পিঁয়াজখিনি ভজা হৈ গৈছে ৰঙচুৱাকৈ। এতিয়া ইয়াত মই দি দিম ৰঙালাওৰ বাকলিখিনি। সকলোৱে চাগে পানীলাওৰ বাকলিটো ভাজি খাইছে, কিন্তু বহুত কমেই চাগে ৰঙালাওৰ বাকলিটো ভাজি খায়। গতিকে চাবচোন, যদি মোৰ ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে এদিন বনাই খাই চাব। একোটো কিনি আনিবলগীয়া বস্তুটো নহয়, গতিকে বনাই চাবচোন এদিন, কিজানি ভাল লাগে আপোনালোকৰো খাই। এতিয়া মই এইখিনি ইয়াত নিমখ আৰু হালধি দি দিম। নিমখ সোৱাদ অনুসাৰে দিব, হালধিও প্ৰয়োজন অনুসাৰে দিব। আৰু এইখিনি মই আজি ঢাকনা দি সিজিবলৈ নিদিওঁ, কাৰণ এইটো একদম ফ্ৰাই কৰি পেলাই সিজিব লাগিব। ফ্ৰাই হৈ, যিটো আমি শুকান ভাজি বনাওঁ যেনেকৈ তেলতে ফ্ৰাই কৰি তেনেকৈ আজি এই ৰেচিপিটো বনাব লাগিব। গতিকে আমি ঢাকনা দি নিসিজাওঁ, এইখন কম জুইত নিজে নিজে এনেকৈ খোলাতেই সিজিবলৈ দিব লাগিব। এইখিনি মই 5 মিনিটমান ভাজিলোঁ। এতিয়া মই ইয়াত ৰেডি কৰি থোৱা বাদাম কেইটা দি দিম। বাদাম নাথাকিলে বুট দিও খাব পাৰে আপোনালোকে, আমাৰ ঘৰুৱা বস্তু একেবাৰে চমুতে পোৱা বস্তুবোৰ হ'লে ভাল হয়। গতিকে যিহেতু এতিয়া লকডাউনো চলি আছে, যিকোনো বস্তু আমি আনিবও নোৱাৰোঁ, গতিকে ঘৰত থকা বস্তুবিলাক হ'লে ভাল হয়। কম বস্তুৰে সহজতে ধুনীয়াকৈ তৃপ্তিৰে ভাত এসাঁজ খাব পাৰিলে ভাল আৰু। এতিয়া মই এইখিনি এনেদৰেই আৰু 5 মিনিট সময় ভাজি তাৰ পাছত আপোনালোকক দেখুৱাই আছোঁ। এয়া মোৰ ভাজিখন ধুনীয়াকৈ হৈ গৈছে। একেবাৰে সহজ ৰেচিপি নহয়নে? কেতিয়াও খাই নোপোৱা, হয়তো কিছুমানে খাইছে বনাই, কাৰণ চবেই খাদ্যটোক লৈ পেলাই এক্সপেৰিমেণ্ট কৰি থাকে, কোনটো কেনেকৈ খালে ভাল লাগে। তেনেকৈ ধৰক সহজে বনাই খাব পৰা এটা ৰেচিপি আজি দেখুৱালোঁ। আৰু যদি ভাল লাগিল মোৰ ৰেচিপিটো, ৰ'ব, তাৰ আগতে এটা ইনগ্ৰেডিয়েণ্টছ দিবলৈ থাকিয়ে গ'ল। এইটো হৈছে অকণমান চাট মছলা। গোন্ধটোৰ কাৰণে মই অকণমান চাট মছলা দি দিলোঁ। দি পেলাই আকৌ অকণমান লৰাই দিলোঁ। এতিয়া মই গেছটো অলপ সময় বঢ়াই থৈছোঁ। এতিয়া লৰাই দিছোঁ ধুনীয়াকৈ, মছলাখিনি গোটেই ভাজিখনত লাগি যোৱাকৈ লৰাই দিব, আৰু আমাৰ ভাজি ৰেডি। গতিকে আপোনালোকৰ যদি ভাল লাগিল, মই পুনৰ কৈছোঁ আকৌ একেখিনিকে,
যদি ভাল লাগিল তেতিয়াহ'লে লাইক এটা কৰিব, ভিডিঅ'বোৰ শ্বেয়াৰ কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। কাষতে থকা বেল আইকনটো দবাই দিব মোৰ ৰেচিপিবোৰ আপোনালোকৰ ন'টিফিকেশ্যনত আহি থাকিবৰ কাৰণে। ধন্যবাদ।